বাবাই আহিছানে আহিছো স্যার তোমালোকে পূজা চালা চালো স্যার পিছে আমাৰ কেৰপা অহা নাই যে ইয়াৰ কি হ'ল আকৌ স্যার আমি তো নেজানো কিবা কিয় নাহিল আকৌ স্যার হৌটো আহিছে স্যার আহিছে নেকি হৌটো আহিছে স্যার পেলটো মোৰ ইয়াত মোক জানো একে দেখাই নাই একে দেখাই দিবে চিকতে কেৰপা স্যার কোৱাচোন তোমাৰ কিয় পলম হ'ল স্যার মোৰ মানে আজি অলপ পলমে হ'ল স্যার পলম হৈছে আজিৰ পৰা পলম নকৰিবা কিন্তু হ'ব স্যার নকৰো এতিয়া যোৱা বহি লোৱা হ'ব স্যার পঢ়িছো এই অকান্ত তই আকৌ কি মুৰ্দিকে পেলটা পেলটিকে চাই আছা এতিয়া চাব দেখিছা চাই আছা তই মই দেখিছো তোক এনে নকবি তোক চাই থাকিব লাগে তই কথা হেৰি নহয় কি হৈছে তোমালোকৰ নাই স্যাৰ একো হোৱা নাই ইয়াক লৈ পেলাই যাব দিছো পিছে কোৱাচোন তোমাৰ পূজা কেনে গ'ল স্যাৰ একেবাৰে কি মোৰ পূজা ফুচকা জিলপি হৈছে স্যাৰ ফুচকা জিলপি হৈছে হয় স্যাৰ মোৰ একদম ফুচকা জিলপি হৈছে স্যাৰ কিনো ফুচকা জিলপি হৈছে আমি ধৰিব পৰা নাই হয় স্যাৰ ফুচকা জিলপি হৈছে ডিটেইলছত কম নেকি স্যাৰ মই কোৱা তুমিতো আকৌ ডিটেইলছতে কোৱা হয় স্যাৰ কৈছো পিছে মানে মই কথাবোৰ ডিটেইলছতে কওঁতো হ'ব দে কোৱা ডিটেইলছতে কোৱা স্যাৰ কৈছো ৰ পিছে স্যাৰ মানে মই পূজা ভালে ভালে চালো মাত্ৰ মোৰ ফুচকা জিলপি হ'ল স্যাৰ ফুচকা জিলপি ভালকে নকোৱা কিয় কিনো ক'ব খুজিছ ফুচকা জিলপি কৰি থাকক হয় স্যাৰ কৈছো ৰ শুনক কৈ যোৱা মানে পূজা চাই আহি ৰাতি মই শুই আছো স্যাৰ শুই আছা তাৰপিছত স্যাৰ ৰাতি 12টা বজাত ঘড়ীটো টং কৰিছে স্যাৰ কি কৰছি স্যাৰ আমাৰ ৱাল ঘড়ীটো টং কৰিছে স্যাৰ ঘড়ীটোৱে টং কৰছি হয় স্যাৰ মানে আমাৰ ঘড়ীটো 12টা বজাত টং কৰে স্যাৰ তাৰপিছত স্যাৰ মোৰ পেটটোও কৰং কৰিছে স্যাৰ পেটটোৱে কৰং কৰছি হয় স্যাৰ মোৰ পেটটোৱে কৰং কৰিছে স্যাৰ মানে মোৰ পেটটো কামুৰছি স্যাৰ মানে তোৰ পেটটো কামুৰিছে ন হয় স্যাৰ মোৰ পেটটো কামুৰিছে জিলপি ফুচকাৰ যুদ্ধ হৈছে মোৰ পেটত স্যাৰ যুদ্ধ হৈছে তাৰপিছত কি হৈছে ক মোৰ পিছফালে এটা ধুচকে শব্দ হৈছে স্যাৰ শব্দ হৈছে কিহৰ হয় স্যাৰ ধুচকে শব্দ হৈছে স্যাৰ ধৌচকে শব্দ হৈছে বুজিছো কিহৰ শব্দ হৈছে সেইটো কোৱা সেইটোৱেতো স্যাৰ ময়ে ধৰিব পৰা নাছিলো শব্দটো ধৰিলি নে নাই ধৰিলো স্যাৰ কি ধৰিলি শব্দটো ধৰিলো স্যাৰ তোমাৰ লগত ইমান দিগদাৰ কিহৰ শব্দ আছিল কোৱা স্যাৰ মই কৈ আছো তো একদম ডিটেইলছত কম স্যাৰ তাকেতো কোৱা জলদি কোৱা ইমান ডিটেইলছত কোৱা তুমি স্যাৰ ডিটেইলছত কৈছো অলপতো পলম হ'বই স্যাৰ বুজিছো কোৱা জলদি কোৱা স্যাৰ মই পূজাৰ পৰা এটা বেলুন কিনি আনিছিলো স্যাৰ আনিছিলা তাৰপিছত বেলুনটো মোৰ বিচনাৰ পিছফালে থৈছিলো স্যাৰ বুজিছো পিছফালে থৈছা তাৰপিছত কি হৈছে ক মই ভাবিছিলো বেলুনটো শিল লৈ গৈছে স্যাৰ মানে বেলুনটো ধুচকে মাত ওলা বুলি ভাবিছিলো স্যাৰ বেলুনটো মাত নহয় যদি কিহৰ মাত ওলাইছে পিছে ক কি হ'ব ইয়াৰ লগত সেই ধুচকে শব্দটো আছিল স্যাৰ মোৰ বেলুনটোৰ নহয় স্যাৰ মানে তুমি পদিছা হয় স্যাৰ এইকেইজনী পাতিছে স্যাৰ এই বগী তই কি জানবি পিছে হলি নকোৱানো কিয়নো আছিল শব্দটো বাদেই দিয়ক স্যাৰ গোটেই গোন্ধাইছি স্যাৰ ওলাইছে কিহৰ গন্ধ ওলাইছে তাৰ মানে তই বাচ্চা পতা নাই স্যাৰ পঢ়া নাই পিছে কি কৰিছ তই বান্ধি আকৌ পাতাও নাই এইগিলা কি কৈ আছ তই হয় স্যাৰ মই পাদা নাই নচোৱাই তোৰ লগত পিছলি কি কৈছা তই সেইটোৱেতো মই ডিটেইলছত কৈ আছো স্যাৰ
তাৰ পিছত মই লাহেকৈ হাতখন পিছফালে নিছো। তাৰ পিছত মই হাতখন ভিজা ভিজা পালো ছাৰ। তেতিয়াহে মই গম পালো ছাৰ, মানে মই হাগিলো ছাৰ। তই মানে বিচনাতে হাগিলি। হয় ছাৰ। কেই কেজি খাইছিলি তই জিলাপি? ছাৰ বেছি খোৱা নাই ছাৰ। মামাই দিয়া 1 কিলো, খুৰাই দিয়া আধা কিলো। 1 কিলো আৰু আধা কিলো, বেছি খোৱা নাই তই? নাই খোৱা ছাৰ। বেছি খোৱা নাই দে তই। আৰু ফুচকা মুখাটো খাইছায়ে। মুঠতে এইবাৰ তই পূজাটো একদম ফুচকা জিলপে কৰিলি ন? হয় ছাৰ। আৰু খাবিনে পিছে? কি ছাৰ? ফুচকা জিলাপি। ছাৰ আপুনি খুৱাব নেকি? দিলে খাব পাৰি। হা? আৰু খাবি? খাব লাগিব ছাৰ, কাৰণ পূজাৰ মেইন বস্তুটোৱে হৈছে জিলাপি। আৰু খাবি তই জিলাপি।